Hello friends, মই সংগীতা মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বন্ধুসকল, মই আজি আপোনালোকলৈ লৈ আহিছো 10টা অসমীয়া হাথৰ। আৰু মই আশা কৰিছো আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব। আৰু যদি ভাল পায় বা মোৰ হাথৰ কেইটা আপোনালোকৰ ভাল লাগে তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। বলকচোন চাও মই আজি আপোনালোকলৈ কেনেকুৱা ধৰণৰ হাথৰ লৈ আহিছো। আমাৰ আজি প্ৰথম হাথৰটো হৈছে ৰজাৰ পোচাক জিকিয়ালে জিকে নিজিকালিও পিতে। কি হয় বাৰু ইয়াৰ উত্তৰটো? ইয়াৰ উত্তৰটো হৈছে জিভা। কি বস্তু আছে যিটো অন্ধ মানুহেও দেখা পায়? আপোনালোকে জানেনে বাৰু কি হয়? হয়, ইয়াৰ উত্তৰটো হৈছে এন্ধাৰ। আমাৰ যে 3 নম্বৰ হাথৰটো হৈছে কি দৈ খাব নোৱাৰি। ইয়াৰে উত্তৰটো হৈছে মংগল দৈ। আমাৰ যে 4 নম্বৰ হাথৰটো হৈছে চুই দিলে লাজতে মৰহি যায় কোন? আপোনালোকে জানেনে বাৰু? ইয়াৰ উত্তৰটো হৈছে লাজুকী লতা। কথা আছে মাত নাই, পাত আছে কিন্তু ডাল নাই। সেইটোনো কি বস্তু কোৱাচোন ভাই? জানেনে আপোনালোকে? ইয়াৰ উত্তৰটো হৈছে কিতাপ। এইবাৰ মই আপোনালোকলৈ লৈ আহিছো একেবাৰে সহজ এটি হাথৰ। এই ড্ৰাইভাৰে গাড়ী নচলায়, বহুত সহজ হয়। কোনোবাই যদি জানে তেনেহলে কমেন্ট কৰি কি হয় নিশ্চয় জনাব। ইয়াৰ উত্তৰটো হৈছে স্ক্ৰু ড্ৰাইভাৰ। লমকৈ বাঢ়ি যায়, বাঢ়ি চুলি পকি যায়। ইয়াৰে উত্তৰটো হৈছে গোমধান। এখন ঘৰ, দুজন ভাই, ইজনে আনজনক দেখা নাপায়। কি হয় বাৰু উত্তৰটো ইয়াৰ? হৈছে চকু। আমাৰ আজি শেষৰটো হাথৰ হৈছে অসম দেশ সিখন ঠাই গছৰ পাতে মানুহ খায়। ইয়াৰে উত্তৰটো হৈছে চৰতৰ পাত। বন্ধুসকল, আপোনালোকৰ বাবে